Hello everyone, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল বুজাছ কুকিং এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি হ'ল কাতি বিহু। মোৰ ভিডিঅ'টোৰ জৰিয়তে সমূহ অসমবাসীৰ ৰাইজলৈ মই কাতি বিহুৰ লগ জনালোঁ। ৰাতিপুৱা এয়া গুণৰ লগত মই চোতালতে তুলসী এজোপি ৰুলোঁ। তাৰ তলখিনি নিয়াৰিকৈ চাফ চিকুণ কৰি ল'লোঁ, যিহেতু আজি তুলসীৰ গুৰিত চাকি বন্তি জ্বলোৱা হ'ব। তাৰপিছত বিহু উপলক্ষে আমি ঘৰতে খাবৰ বাবে কেটলি পিঠাৰ প্ৰস্তুতি চলালোঁ। এয়া কেটলি পিঠাৰ বাবে মই গুড় নাৰিকলখিনি ভাজি লৈছোঁ। মায়ে এইফালে গুড়াখিনি চাউলৰ গুড়িখিনি এনেদৰে সানি দিছে কেটলি পিঠা বনাবৰ বাবে। প্ৰথমে আমি কেটলি ঢাকনিখনতে পিঠাটো আৰম্ভ কৰিলোঁ। এয়া মায়ে যোগাৰ কৰি দিছে, এনেদৰে কাপোৰ এখন মেৰিয়াই দিছে। দি আমি কেটলিৰ সাফৰখনে ব্যৱহাৰ কৰিছোঁ। ৰেডি হোৱাৰ পিছত আমাৰ অনুমান হয় যে প্ৰথম পিঠাই অলপমান টাইম লৈছে, তো আমি এইখন ব্যৱহাৰ কৰি বাকী পিঠাকেইটা বনালোঁ। চাওকচোন, পিঠাকেইটা দেখিবলৈ খুব ধুনীয়া হৈছে। তাৰপিছত আমি পিঠাকেইটা উপভোগ কৰিলোঁ। পিঠাখিনি খাই হোৱাৰ পিছত এয়া মা সন্ধিয়া শৰাইৰ বাবে যা যোগাৰ চলাই আছে। এয়া প্ৰসাদৰ বাবে ৰবাব টেঙা, অমিতা এইবোৰ কাটি লৈছে। সন্ধিয়া যিহেতু তুলসীৰ গুৰিত এখন শৰাই দিয়া হ'ব, এয়া মা গোটেইখিনি যা যোগাৰ কৰি, চাওকচোন গুণেও প্ৰত্যেকটো কামতে হেল্প কৰিব যায়, অথচ এই কামটো নষ্টহে কৰে। এয়া সন্ধিয়া চাকি বন্তি জ্বলোৱাৰ পিছত সন্ধিয়া পিছে মই নিজকে অলপ সজাই ল'লোঁ, যিহেতু বিহু। এযোৰ ধুনীয়া বোৱা কাপোৰে পিন্ধি ল'লোঁ। এনেদৰে সাজি কাচি এয়া পথাৰৰ দেউতা, গুণ আৰু খুৰাহঁতে চাকি বন্তি জ্বলাই আহিল। যিহেতু ধানক লখিমী হিচাপে মনা হয়, তো লখিমীৰ সেৱা জনাই আহিল। এয়া ঘৰত অলপমান পিছতে মায়ে শৰাইখন ওচৰৰে বাচ্চা কেইটামানক মাতি ভগাই দিলে। এয়া মা আৰু মই সেৱা ল'লোঁ। তাৰপিছত সকলোৱে মিলি প্ৰসাদ খালোঁ। এয়া মই প্ৰসাদ খাই আছোঁ। ভিডিঅ'খিনি খুৰাৰ ল'ৰাটোৱে কৰি দিলে। প্ৰসাদ খোৱা হোৱাৰ পিছত ভাতৰ যা যোগাৰ কৰিলোঁ। ভাতৰ বাবে আজি চিম্পুল এটা পনীৰৰ ৰেচিপি বনালোঁ। পনীৰৰ ৰেচিপিটোৰ বাবে যা যোগাৰ কৰিছোঁ: বিলাহী, কাজু, পিঁয়াজ। এইখিনিতো চবে জানেই বনাব। এইখিনি মই অকণমান তেলত 1 মিনিটমান ফ্ৰাই কৰি মিক্সিত মাৰি লৈছোঁ। লৈ গ্ৰেভিটো অকণমান ভাজি পানী দি তাতে পনীৰখিনি এড কৰিছোঁ।
এনেদৰে খালে খুব টেষ্টি লাগে পনীৰৰ ৰেচিপিটো। আৰু এয়া হোমমেড পনীৰ আমি ঘৰতে বনাই লৈছোঁ। আপোনালোকেনো কাতি বিহুৰ দিনা কি কৰিলে প্লিজ কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে ধন্যবাদ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।